এয়া চাওক খুব সুন্দৰ এটা পৰিৱেশ। হাই হেল্ল' গাইজ, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আছোঁ লখিমপুৰত। ইণ্টাৰভিউ দিব আহিছিলোঁ। ইণ্টাৰভিউ দি মেলি এতিয়া হৈ গ'ল। ইয়াতে অলপ ৰেষ্ট কৰি আছোঁ। এতিয়া অলপ পাছতে ওলাই যাম, লখিমপুৰ গান্ধী পাৰ্কলৈ যাম। গান্ধী পাৰ্ক কোনডোখৰত আছে, কি কথা আপোনালোকক দেখাম ভালকৈ। তো আপোনালোকে প্ৰায় দেখিছেই, হ'লেও মই দেখাম। গান্ধী পাৰ্ক হয়, কণ কণ পোৱালিখিনিৰ পৰা খেলি আছে। দেখো গাইজ, কুছ ইছ तरह का नज़ारा। সেইটোৱে আৰু লখিমপুৰ গান্ধী পাৰ্ক। এয়া হয় আৰু লখিমপুৰ গান্ধী পাৰ্ক। দেখো গাইজ, কুছ ইছ तरह का नज़ारा। পাণ্ডা ডাষ্টবিন হয় গাইজ এইটো। এয়া লখিমপুৰৰ গান্ধী পাৰ্ক হয়। এইফালে চাওক গাইজ, ফুলটো কিবা মজাকৈ ফুলি আছে। ৱাও, One hour later. এয়া চাওক, এনেকৈ ভালকৈ পূৰা বৰ্তমান চেণ্ট মেৰিজ পালোহি। চাওক চেণ্ট মেৰিজ হাইস্কুল হয়, হাইস্কুল। টাউন টাচ নকৰাকৈ আপোনালোকে ইফালেও যাব পাৰে। আপোনালোকে টাউন টাচ কৰি যাম বুলি ভাবিলে ইফালে যাব পাৰি। নতুনকৈ হস্পিটেল এটা খুলি আছে, বনাই আছে, কমপ্লিট হোৱা নাই গাইজ। মানুহ ভিৰ চাওক। ৰেল ক্ৰচিং হয়, পুৰা ভিৰ, ট্ৰেফিক লাগি গৈছে গাইজ। আকৌ লখিমপুৰ আহিব চব চলা যাব লাগিব। আকৌ আপোনালোকৰ ট্ৰেইন ষ্টেচন আছে এইফালে। চব গাইজ, আমি পালোগৈ বৰ্তমান মিড টাউন। এই গেটটোৰ ওচৰত ৰখাবি, এই হস্পিটেলটো মিড টাউন দেখা নাই নেকি গাইজ? লগৰ এজন মিড টাউনত আছে, তো সি অলপ লগ কৰিম বুলি কৈছে, অলপ ৰখিব লাগিব। গাইজ মিড টাউন হয়। A few minutes later. দেখি আছোঁ সেইটো ৰাইট চাইডে গাইজ। ইয়াতে আপোনালোকক ভিডিঅ' কৰি দেখুওৱা নাই আগতে, তো গাইজ সেইকাৰণে আজি ভাবিলোঁ অকণমান আপোনালোকক দেখুৱাই যাওঁ। কৰিবি নেকি গাইজ? এইটো পদুমণি টাউন হয়। আগতে এনেকৈ ৰখি আপোনালোকক ভিডিঅ' দেখুওৱা নাছিলোঁ, ভিডিঅ'টো গাইজ এইটোৱে হয়। নগ'লেও হ'ব। তো গাইজ চাওক, এয়া পদুমণি আইডা নহয়, ভিতৰত ম'ম' দি আছে গাইজ। নালাগে, ইয়াৰ পৰা হ'ব আৰু গাইজ। এয়া পদুমণি পাৰ্ক হয়, খুব বেছি ভাল লাগে গাইজ ইয়াতে।
এইফালে দেখুৱা ভালকৈ গাইজ চাওক কি সুন্দৰ পৰিৱেশ গাঁৱতে আপোনাৰ পুখুৰী আছে গাইজ এয়া চাওক এই পাৰ্কটো অতি সুন্দৰ গাইজ এদিন আহিম যদি ভগৱানে ভালকৈ ৰাখে এতিয়া বহুত খৰখেদা হৈছে গাইজ বহুত দেৰিও হৈছে আৰু গাইজ নমো এতিয়া আছে গাইজ চাওক কি মজা লাগিছে গাইজ পাহাৰ এৰিয়া হয় এইটো অলপ ৰখি দিছোঁ আপোনালোকক দেখাম যিহেতু ভালকৈ গাইছে চাওক খুব সুন্দৰ এটা পৰিৱেশ এইটো মেইন ৰাস্তাটোৰ কাষতে গাইজ এইটো আছে আপোনাৰ খুব বেছি ভাল লাগে ইয়াতে সকলোৰে পৰা গ'লে মানে অসম গ'লে মানে পাহাৰ পাব যে গাইজ আপোনালোকে গাইজ ভিডিঅ'টো আপোনালোকে চাই থাকক শেষলৈকে কি হয় ক'ত কি আছে আপোনালোকক দেখাব ট্ৰাই কৰিম গাইজ তো ভিডিঅ'টো শেষ মুহূৰ্তলৈকে চাই থাকক গাইজ ইয়াত ধুনীয়া এটা ফ্ৰী আছে খুব ভাল বস্তু এটা দেখিলোঁ গাইজ পুৰা বাইক চলাই অহা গৈছে তো অলপ চালোঁ কৰি আছে বটলবোৰ কিমান আছে বটলবোৰ কিমান লৈছে হা পুৰা কালাৰটো কি কালাৰ এইটো য়েল্ল' কালাৰলৈ গ'লে ন গাইজ পুৰা ফ্ৰেছ গাইজ এয়া চাওক সুবনশ্ৰী দলং হয় এইফালে দেখুৱা চাওক গাইজ ভিউটো চাওক কি মজা লাগিছে ইফালে চাওক গাইজ পাহাৰটো আৰু এই তলৰ মানুহ দেখুৱা ভালকৈ চাওক গাইজ যিমান দলংখন ওখ হয় কি বস্তুবোৰ কিমান সৰু সৰুকৈ দেখিছে গাইজ চাওক এইখিনি দেখা ৰাতিপুৱা গাড়ী যদি আহে इसी के साथ आज की मजदूरी यहीं खत्म करते हैं। अगर तुम्हें वीडियो पसंद आई तो लाइक मारो यार। मुझे नहीं पता, मुझे 2 मिलियन लाइक्स चाहिए, कैसे ना कैसे करके मुझे चाहिए। इतना झिला मैं कभी नहीं होऊंगा अपनी पूरी जिंदगी में जितना इसमें झिलाऊं, मुझे चाहिए ही चाहिए। तो लाइक मारो और अगर तुम लोग नए हो तो सब्सक्राइब करो। वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूं, मुझे पैसों के पीछे भागना है। बाय।